শুকাবলৈ দিম মই পানীটো নাইকিয়া হ'লে অকণমান সময় শুকুৱাইছোঁ ইয়াতে আপোনালোকক এটা বস্তু দেখাম দেই নেমু গছজোপাত ইমান ধুনীয়াকৈ নেমুকেইটা লাগি আছে ये নতুনকৈ ওলাইছে একদম ঘৰৰ ওচৰতে গছজোপা আছে হেল্ল' এভৰিৱান মই প্ৰীতি হৈকি আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আজি মোৰ ব্লগটো ষ্টাৰ্ট হ'ব এইটোৰ পৰা মানে মই আজি বনাম জলকীয়াৰ আচাৰ হেনাখন বেলতলা বজাৰৰ পৰা যে জলকীয়াখিনি কিনি আনিছিলোঁ তেতিয়া মই আপোনালোকক কৈছিলোঁ যে এইখিনি জলকীয়া মই আচাৰ বনাবৰ কাৰণে আনিছোঁ বুলি আগে পিছে বনাই পোৱা নাই দেই মই চবৰ পৰা সুধি ঘৰৰ মানুহৰ পৰা চবৰ পৰা সুধি কিমান ইজিকে মানে জলকীয়া আচাৰটো বনাব পাৰি আৰু ঘৰত খাব পাৰি সুধিলোঁ তাৰপিছত মাহঁতে পেহীহঁতে যোনে যেনেকৈ ক'লে চব মই মিক্স কৰি এতিয়া মই খুব সোনকালে আৰু ইজি ৱেত মই জলকীয়া আচাৰটো আপোনালোকক বনাই দেখাম তেতিয়াহ'লে ব'লক মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আচাৰটো বনাবলৈ আমাক লাগিব জলকীয়াখিনি নিমখ হালধি মিঠাতেল ভিনেগাৰ যদি ভিনেগাৰ নাই তেতিয়াহ'লে মই বেলেগ এটা বস্তু তাৰ লগত লাগিব আপোনাৰ পাঁচফোৰণ অলপমান একদম ইজি হয় আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ দেখা পাব মই কিমান ইজিলি মই বনালোঁ হৈ গ'ল জলকীয়া ইয়াতে মই 1 টেবুল